নমস্কাৰ, হিমাক্সিছ ক্ৰিয়েশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে অতি সহজ চুৱেটাৰ পেটাৰ্ণ এটা। অলপ ষ্টাৰ্ট কৰোঁ। মই ইয়াত লৈছোঁ ৯১টা চেইন আৰু ইয়াত লৈছোঁ মই ২০ ডাবল ক্ৰোচা। এইটো যদি নাজানে মই আগতে দি থৈ দিছোঁ, চাব পাৰে ভিডিঅ'টো। এতিয়া বলক নেক্সট যিটো পেটাৰ্ণ সেইটো শিকাই দিওঁ। চাব, ইয়াত এটা চেইন দি ল'ম, ঠিক আছে। চাব, এটা চেইন দিলোঁ, ঘূৰাই দিম। এতিয়া ঘূৰাই দি ইয়াত আৰু 4টা চেইন গুঠি দিম। 3 4 দি এতিয়া চাব, 1 2 3 নম্বৰ চেইনটোত এটা ডাবল ক্ৰোচা গুঠিম, ঠিক আছে। হ'ল। এতিয়া 2টা চেইন দিম আৰু ঠিক তেনেদৰে 3 নম্বৰ চেইনটোত এইটোত এটা ডাবল ক্ৰোচা গুঠি দিম আৰু 2টা চেইন ঠিক তেনেদৰে 3 নম্বৰ চেইনটোত ঘৰটোত চাওক। এই শাৰীটো মই এনেকেই কমপ্লিট কৰি যাম। ইয়ালৈকে মই দেখাই আছোঁ, চাব। এইবাৰ লাষ্টতো মই দেখাই দিছোঁ। ইয়াৰ যিটো এইটো 3 নম্বৰ ঘৰ আৰু এইফালৰ 3 নম্বৰ চেইনটোত এটা ডাবল ক্ৰোচা গুঠিম, ঠিক আছে। এইবাৰো ইয়াত এটা চেইন দিম, দিলোঁ। এইবাৰো ঘূৰাই দিম, তেনেকৈ দি 4টা চেইন দিম, ঠিক আগৰ নিচিনাকৈ দিলোঁ। দি ইয়াত এটা ডাবল ক্ৰোচা গুঠি দিম আৰু 2টা চেইন দিম মই ইয়াতে। দি এইবাৰ ইয়াত ডাবল ক্ৰোচা এটা গুঠি দিম। এইবাৰ চাব, এইবাৰ ইয়াত এটা পাফ গুঠি দিব লাগিব, এনেকৈ 2বাৰ 3 4 5 দি একেলগে টানি আনি এনেকৈ গাঁঠি এটা দিব লাগিব, ঠিক আছে। তাৰপিছত এই ঘৰটোত আৰু এটা ডাবল ক্ৰোচা গুঠি দিব লাগিব। হ'ল, চাওক, এটা পাফ হৈ গ'ল। এতিয়া আৰু 2টা চেইন দিম, দি ইয়াত ডাবল ক্ৰোচা এটা গুঠি যাম। এনেকৈ আমি 5টা ঘৰ আগুৱাই যাব লাগিব। চাওক, 5টা ঘৰ আগুৱাই আহিলোঁ। আহি ইয়াত এটা পাফ গুঠিব লাগিব, এনেকৈ। চাওক, এইটো এনেকৈ বনাই যাব লাগিব, এই শাৰীটো, ঠিক আছে। চাওক, মই বনাই ল'লোঁ। তো এই লাষ্টটো মই কেনেকৈ বনাম দেখুৱাই দিছোঁ। 2টা চেইন ল'লোঁ, ইয়াৰ যিটো 3 নম্বৰ ঘৰ আছে, 3 নম্বৰ চেইন যিটো আছে, তাত এটা ডাবল ক্ৰোচা গুঠি ল'ব লাগিব। ল'লোঁ, এটা চেইন দিলোঁ, ঘূৰাই দিলোঁ, দি 4টা চেইন গুঠি ল'ম। লৈ ইয়াত এটা দিম ডাবল ক্ৰোচা, 2টা চেইন দিম, ইয়াত এটা ডাবল ক্ৰোচা। তাৰপিছত চাব, এইবাৰ ইয়াৰ 2 কাষে 2টাত পাফ গুঠি দিব লাগিব। ইয়াত এটা দিম, দি ডাবল ক্ৰোচা এটা দিব লাগিব। দি এই ঘৰটো এৰি যাম, 2টা চেইন দিম আৰু ইয়াত এটা ডাবল ক্ৰোচা দিম। হ'ল, চাওক। এইবাৰ ইয়াত এটা পাফ গুঠি দিম। ডাবল ক্ৰোচা এটা গুঠি দিব লাগিব।
চাওক দেখা তেনেকুৱা হ'ব। এইবাৰ আৰু দুটা চেইন গুঠি ইয়াত এটা ডাবল ক্ৰোচা দিম আৰু দুটা চেইন দি ইয়াত দিম আৰু এইবাৰ ঠিক তেনেদৰে এইটো দুই চাইডে দুটা পাফ গুঠি দিব লাগিব। মই আপোনাক বনাই দেখুৱাই আছোঁ গোটেইখিনি। এইবাৰ এটা চেইন দিম ইয়াত দি ঘূৰাই দিলোঁ দি এইবাৰ দুটা আৰু চেইন দিব লাগিব দি ইয়াত পাফ গুঠিব লাগিব এটা। এটা ডাবল ক্ৰোচা গুঠিব লাগিব ইয়াতে দি দুটা চেইন দি ইয়াত এটা ডাবল ক্ৰোচা গুঠিম আৰু দুটা চেইন দিম। এইবাৰ ইয়াত দিম এটা ডাবল ক্ৰোচা আৰু দুটা চেইন দিব লাগিব দি ইয়াত এটা ডাবল ক্ৰোচা দিম। এইবাৰ ইয়াত এটা পাফ গুঠিম চাব এইফালে। ইয়াত ডাবল ক্ৰোচা এটা গুঠিম চাওক ইয়াত দুটা চেইন দিম দি ডাবল ক্ৰোচা গুঠি ল'ম লৈ এইবাৰ চাব এইবাৰ ইয়াত এটা পাফ গুঠি দিম দুটা চেইন দি ইয়াত ডাবল ক্ৰোচা এটা দিম আৰু দুটা চেইন দিলোঁ ইয়াত ডাবল ক্ৰোচা এটা দিলোঁ। ঠিক তেনেকুৱাই আৰু যিটো ইয়াৰ আগত দেখুওৱা হৈছিল। এইবাৰো এইফালে এটা চেইন দি ঘূৰাই দি দুটা চেইন দিম এইবাৰ আৰু ইয়াত পাফ এটা গুঠি দিম। দি এটা ডাবল ক্ৰোচা দিম এইখিনিতে ইয়াত। এইবাৰ পাঁচটা ঘৰা গৈ যাম আগৰ নিচিনাকৈ। বুজি পাইছেনে আপোনালোকে? চাওক এইবাৰ ইয়াত এটা পাফ হ'ব তাৰপিছত আৰু পাঁচটা ঘৰেৰে ইয়াত হ'ব। মই দেখুৱাই দিছোঁ আপোনালোকক বনাই। ইয়াত পাফ এটা গুঠি দিলোঁ দি ডাবল ক্ৰোচা এটা দিব লাগিব দি পাঁচটা ঘৰা গৈ যাব লাগিব এনেকৈ ৰিপিট কৰি গৈ থাকিলে হৈ যাব। চাওক মই গোটেইখিনি বনাই ল'লোঁ আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে যেতিয়া বনাব আৰম্ভ কৰিব তেতিয়া নিশ্চয় বুজি পাব। ঠিক আছে এইবাৰ চাব এইবাৰ তেনেকৈ মই দুখন বনাই লৈছোঁ। দুখন বনাবই লাগিব। তাৰপিছত কান্ধখিনি আমি জইন কৰি দিম আৰু কিমানত জইন কৰিম 3.5 ইঞ্চিত জইন কৰিম। মই জুখি লৈছোঁ লৈ ইয়াৰ 20টা ঘৰ পিছত হৈছে তো এইখিনি চিলাই ল'ম আৰু বেজিটো মই কেনেকৈ লৈছোঁ আপোনালোকক দেখুৱাই দিছোঁ। চাওক
এই গাঁঠিটোৰ মাজেদি এনেকৈ নিব লাগিব, নহ'লে ওলাই যাব পাৰে। চাওক কেনেকুৱা হ'ব, মই গোটেইখিনি বনাই আপোনাক দেখুৱাই আছোঁ। চাওক বনাই ল'লোঁ মই দুইফালে। এইবাৰ আমি এইফালে বডিটো জইন কৰিব লাগিব। জুখি লৈছোঁ মই বাৰু 7 ইঞ্চি ৰাখিম মই। ৰাখি যিখিনি হয় সেইখিনিৰ পৰা মই চিলাই ল'ম। ইয়াৰ পৰা হয় ঠিক আগতে দেখুওৱাৰ নিচিনাকৈ মই গাঁঠিটো দি লৈছোঁ। লৈ ভালকৈ লক্ষ্য কৰিব, মই দেখুৱাই দিছোঁ। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, যেনেকৈ তেনেকৈ চিলাই দিলে বেয়া হ'ব পাৰে। গোটেইখিনি বনাই লৈ আপোনাক দেখুৱাই আছোঁ। চাওক কিমান মৰম লগা হৈছে চুৱেটাৰটো। আৰু যদি আপোনালোকৰো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ধন্যবাদ।